নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো মোৰ অসমীয়া ইউটিউব চেনেল আছামিজ জিজ্ঞাসালৈ বন্ধুসকল দা গুৱাহাটী হাই কোৰ্টত বিভিন্ন ধৰণৰ পোষ্ট ওলাইছে আৰু ইয়াৰ অনলাইন এপ্লিকেশ্যন আৰম্ভ হৈছে 8 মাৰ্চৰ পৰা আৰু ইয়াৰ অনলাইন এপ্লিকেশ্যন শেষ হ'ব 25 মাৰ্চত অৰ্থাৎ 25 মাৰ্চলৈকে আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰিব পাৰিব তো বন্ধুসকল চাওক কি পোষ্ট ওলাইছে ইয়াতে তো প্ৰথমতে আছে ডিস্ট্ৰিক্ট ওয়াইজ পোষ্ট অৰ্থাৎ ওয়েষ্ট কাৰ্বি আংলঙত আছে দুটাকৈ পোষ্ট তাতে সেই দুটা হৈছে আনৰিজাৰ্ভ কাৰণে ইয়াত এসটি এসসি বা ওবিসিৰ কোনো ধৰণৰ ৰিজাৰ্ভেশন নাই তো 2 নম্বৰত আছে ডিব্ৰুগড় ডিস্ট্ৰিক্টত আছে আপোনালোকৰ দুটা পোষ্ট আৰু ইয়াতেও হৈছে আনৰিজাৰ্ভৰ কাৰণে আছে এই দুটা পোষ্ট ইয়াতে কোনো এসসি এসটি ক্যাটাগৰীৰ কাৰণে ৰিজাৰ্ভেশন নাই তাৰ পিছত 3 নম্বৰত আছে কামৰূপ ৰুৰেল অৰ্থাৎ কামৰূপ ডিস্ট্ৰিক্টত আছে তিনিটাকৈ পোষ্ট সেই তিনিটা হৈছে প্ৰায় আনৰিজাৰ্ভ ইয়াত কোনো ৰিজাৰ্ভেশন নাই তাৰ পিছত বন্ধুসকল পোষ্টসমূহ হৈছে এনেকুৱা ধৰণৰ পোষ্টসমূহত থাকিব LDA এসিস্ট্যান্ট LDA Copyist বেঞ্চ ক্লাৰ্ক ইত্যাদি অৰ্থাৎ গ্ৰেড 3 লেভেলৰ চাকৰি তাৰ পিছত আছে ইয়াত এলিজিবিলিটি ক্ৰাইটেৰিয়া অৰ্থাৎ আপোনালোকৰ এলিজিবিলিটি কি হ'ব লাগিব A candidate must be a graduate in any stream from a UGC recognized university as on the last date of submission of application. অর্থাৎ candidate জন UGC recognized যিকোনো ইউনিভাৰ্সিটিৰ পৰা গ্ৰেজুৱেট হলে হল তাৰ পিছত he must have working knowledge of computer অৰ্থাৎ এপ্লিকেন্ট জনৰ কম্পিউটাৰ নলেজ কিছু থাকিব লাগিব আৰু এপ্লিকেন্ট জন অৰ্থাৎ ক্যান্ডিডেট জনে অসমীয়া ল্যাঙ্গুৱেজ জানিব লাগিব তাৰ পিছত ইয়াতে দিয়া আছে এজ লিমিট ক্যান্ডিডেট জনৰ এজ লিমিট কিমান আছে 18 ৰ পৰা 44 ইয়াৰ অৰ্থাৎ 18 বয়সৰ পৰা 44 বয়সৰ ভিতৰত হ'ব লাগিব তাৰ পিছত আছে সিলেকশন প্ৰসেস আপোনাৰ ধৰণৰ সিলেকশন প্ৰসেসটো কেনেকুৱা হ'ব তো সিলেকশন প্ৰসেসটো হ'ব দুটা ষ্টেজত ষ্টেজ 1 আৰু ষ্টেজ 2 ষ্টেজ 1 ত থাকিব 120 মাৰ্কৰ পেপাৰ তাৰ পিছত ইয়াতে আছে জেনাৰেল ইংলিশ 50 মাৰ্কৰ থাকিব জেনাৰেল নলেজ থাকিব 30 মাৰ্কৰ জেনাৰেল এপ্টিটিউড থাকিব 20 মাৰ্কৰ তাৰ পিছত অফিচিয়েল ল্যাঙ্গুৱেজ অফ দা ষ্টেট অফ আসামিছৰ ওপৰত থাকিব 20 মাৰ্ক তো এনেকুৱা ধৰণে থাকিব টোটাল 120 মাৰ্ক তাৰ পিছত যিবিলাকে ষ্টেজ 1 ক্লিয়াৰ কৰে তেওঁলোকৰ পিছত হ'ব ষ্টেজ 2 তাৰ পিছত আছে হাউ টু এপ্লাই অৰ্থাৎ আপোনালোকে কেনে ধৰণে এপ্লাই কৰিব তো আপোনালোকে এপ্লাই কৰিবৰ কাৰণে গুৱাহাটী হাই কোৰ্টৰ অফিচিয়েল ৱেবছাইটত যাব লাগিব www.ghconline.gov.in আৰু ইয়াতে গৈ আপোনালোকে ক্লিক হেয়াৰ টু এপ্লাই অনলাইন বাটনটোত ক্লিক কৰি আপোনালোকে অনলাইন কৰিব পাৰিব তাৰ পিছত ইয়াতে কিছুমান ইনষ্ট্ৰাকচন দিয়া আছে আপোনালোকে অনলাইন ফিল আপ কৰিবৰ কাৰণে কি কৰিব লাগিব অৰ্থাৎ সিগনেচাৰ কিমান সাইজৰ হ'ব লাগিব তাৰ পিছত ফটোগ্ৰাফ কিমান সাইজৰ হ'ব লাগিব এইবিলাকৰ বিষয়ে আপোনালোকে নোটিফিকেশনত সবিশেষ পাব মই নোটিফিকেশনৰ লিংকটো ভিডিওৰ ডেসক্ৰিপচনত দি দিম তো বন্ধুসকল তাৰ পিছত আছে এপ্লিকেশন ফিজ অৰ্থাৎ এপ্লিকেশন ফিজ কিমান হ'ব SC ST ৰ কাৰণে হ'ব 150 টকা আৰু জেনাৰেল ক্যাটাগৰীৰ কাৰণে 300 টকা তাৰ পিছত আছে কিছুমান টাৰ্ম এণ্ড কন্ডিশন এইবিলাক আপোনালোকে পঢ়ি চাব পাৰিব মই নোটিফিকেশনৰ লিংকটো ডেসক্ৰিপচনত দি দিম তো বন্ধুসকল আজিলৈ ইমানে যদি ভিডিওটো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব কমেন্ট কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ